everyone, momg channel tule tumalokok hokoloke swagatam janaisu. Good morning, guys. So ratipuar poribesh. আজি 21 day challenger complete কৰিবলৈ আহি গলো। এক্সাৰসাইজ নহয়। কিহেৰে কৈ দিয়া। আজি 21st days challenge tour অন্তিম দিন। গটিকে লাস্ট ডে কিবা এটা ট্ৰিট হ'ব লাগে নহয় জানো। সো ৰাতিপুৱা আমি উলাই আহিছো পুৰীৰ সন্ধানত। আজি ফুলা লুচি খাম। তুমি দেখোন সদায় পুৰি কৰি থাকা মোৰ কিয় বা মন গৈ আছে ইমান পুৰি খাবলৈ পুৱাই ৰাতিপুৱাতে। সো আমি এতিয়া পুৰি বিচাৰি গৈ আছো। চাও এফালে চাও। সো তোমাৰ ফিল কেনেকুৱা হৈ আছে? মজা। আমি ৰখি কৰিলো 21 days টো কৰিবলৈ আমাক হয়তো 40 days মান লাগিলে। 40 days মান লাগি গ'ল। কিন্তু তথাপিও আমি কমপ্লিট কৰিবলৈ গৈ আছো আজি। তো সেইটো কাৰণে এটা মনত ভাল লগা ফিল, এটা বস্তু কমপ্লিট হ'লে যিটো ফিল হয় সেই তেনেকুৱা ফিলটো হৈ আছে। আমাৰ ৰাতিপুৱা মুকলি ফ্লাইঅভাৰটো দেখুৱাই দিয়া। মুকলি ফ্লাইঅভাৰ কি মজা। আজি ৰাতিপুৱা সেইকাৰণে ফ্ৰীলি দুইটা ঘূৰিবলৈ ওলাই আহিছোঁ আৰু আমি ধুনীয়াকৈ পুৰি খাম। ৰাতিপুৱাৰ পুৰি খোৱাৰ মজাই বেলেগ, গতিকে সেই মজাটো ল'বলৈ আহিছোঁ। তোমালোকেও আমাৰ লগত চাই থাকা। সদায় এটা ৰুটিনত থাকিলে কেতিয়াবা এদিন ব্ৰেক লৈ ভাল লাগে। সেই ব্ৰেকটো দি পেলাই নিজক ৰিলেক্স কৰিবলৈ আহিছোঁ। কিন্তু তেনেকৈ নহ'ব দেই, মোক আৰু বেলেগ ট্ৰিটো কিবা দিব লাগিব। কিহৰ ট্ৰিট? এটা মনটো ভাল লাগিছে। চোৱাচোন 21 day চেলেঞ্জ কমপ্লিট হৈছে, কিমান এটা ভাল লাগিছে ন। সেইটোৱে ট্ৰিট এটা, এইটো লাইফৰ ট্ৰিট এইটো। তেনেকৈ নহয় হয় নেকি? মিতিৰৰ ঘৰৰ ওচৰত পালোহি, সোমাই দিওঁ নেকি ৰাতিপুৱা? দেখিছা নাই, তেওঁ বুলি ৰাতিপুৱা হৈ আছে যদিও গাড়ী মটৰ চলি আছে পুৰা। আৰু আমি দেখিছো মেক্সিমাম নাৰ্ছসকল, আমাৰ নাৰ্ছসকলে নিজৰ ডিউটিত ওলাই আহিছে। কামত লাগি গৈছে। চকুটকু ফুলিয়ে আছে চবৰে আৰু কৰ্মজীৱন ন, তেনেকে চলিব। ক'তা পুৰি বিচাৰিয়ে পোৱা নাইচোন। পাম নিশ্চয় পাম। গণেশগুৰি পালোহি। গণেশগুৰিত যদি পুৰি নাপাওঁ কেনেকৈ হ'ব কোৱাচোন? সেইফালে পাম। তো ফ্ৰেণ্ডছ, আমাৰ 21 day চেলেঞ্জত কিছুমান আল্টিমেট কাহিনী ঘটিলে বাৰু। সেইখিনি তোমালোকৰ লগত কেতিয়াবা ডিছকাছ কৰিম। বহুত ভাল লগা ঘটনা দুটামান ঘটিলে, গতিকে সেইখিনি ডিছকাশ্যন কৰিব লাগিব তোমালোকৰ লগত। তাৰ কাৰণে আমি এদিন লাইভ আহিম। তো লাইভটো এটা ভাল জেগাৰ পৰা লাইভ আহিম। তোমালোকে আমাৰ ভিডিঅ' চাই থাকিবা, তোমালোকে গম পাই যাবা। অ'কে? তো হেৰি ঠিক আছে, হ'ব গাড়ী চলাই এইবিলাকত নাখাওঁ। হেৰিয়তে যাম, বেলতলা, তাতে খাবগৈ লাগিব। তাতে ভাল লাগিছে। তাতেও ভাল লাগিছিলে। গণেশগুৰিৰ ওচৰত পুৰি খোল খোৱাই নাই। আমি দেখিছা কিমান সোনকালে আহিলোঁ তাৰমানে। অৱশেষত আহি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। আৰু এয়া আমাৰ মমজিয়ে বহুত হেঁপাহেৰে, মনত বহুত আশা লৈ পুৰি চব্জিৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰখি আছে। আৰু এই বাইদেউগৰাকীয়ে বৰ সুন্দৰকৈ অকলে চম্ভালি আছে গোটেই দোকানখন। দেখি ভাল লাগি গৈছে ৰাতিপুৱাই মনটো কিবা এটা। কি খাবা? পুৰি খাবা? কি খাবা? জুমত পুৰি খাবা? এয়া আহি গ'ল আমাৰ পুৰি আৰু ঘুগুনি লগত চাটনি। ৱাহ, ধুনীয়াকৈ এতিয়া আমি আক্ৰমণ কৰি দিওঁ। ইয়াতে পুৰি খালোঁ এই বাইদেউজনীৰ ওচৰতে। বৰ টেষ্টি আছিলে পুৰিটো, চাটনিও টেষ্টি আছিলে, চব্জিও টেষ্টি আছিলে, চব ভাল আছিলে। তেওঁ অকলে চাৰ্ভ কৰি আছিলে জানেনে। গোটেইখন মানে বনোৱা পুৰি বনায়ো আছে, এফালে চাৰ্ভ কৰি আছে। পুৰি খাই মজা লাগিলে, বঢ়িয়া।
বাইদেউজনী অকলে কৰি আছিলে, মানুহ বহুত হৈ গ'ল, সেইকাৰণে 2 প্লেট খালোঁ বাৰু। তাৰপিছত আৰু 1 প্লেট খাবলৈ মন আছিলে, কিন্তু যিহেতু মানুহ বেছি হৈ গ'ল সেইকাৰণে ভাবিলোঁ আৰু মানুহেও ভাবিব সেইটো দাদা ৰখি আছোঁ, ইয়াত খাই আছেতো সেইকাৰণে নাখালোঁ আৰু। বেয়া লাগিছিলে মানে কি তেওঁ হেৰি খালে নে নাই 2 প্লেট, কাৰণ কি পুৰিটো 2 প্লেটৰ তলত নামানে হা, 2 প্লেট লাগিব মিনিমাম যেতিয়া খায়। দিলে ন মই ভাবি আছোঁ বাৰু 1 প্লেট খাই দিলে। ঠিকে আছে ফ্ৰেণ্ডছ, তো আমাৰ 21 ডে চেলেঞ্জ কমপ্লিটেড। অ'কে, তো যেনেকৈ নহওক কমপ্লিট কৰিলোঁ। মোক ট্ৰিট দিবলৈ বাকী আছে, একো কমপ্লিট হোৱা নাই, এনেকৈ পাল মাৰিলে নহ'ব ন। আজি আবেলি মানুহজনৰ পৰা ট্ৰিট লৈহে এৰিম। ফেঞ্চিত যে আগতে আমি গোলগপ্পা আৰু হেৰি খাইছিলোঁ যে, দহি ঢোকলা, দহি বৰা, তালৈকে যাবলৈ বৰ মন। লৈ যাবানে? হা চাওঁ ৰ'ব, মিলাব আজি কি ছেটাৰডে পাৰিম, হয় ন? পাৰিব এতিয়াই চিঞৰ দিলোঁ। শুনাচোন, আই বুদ্ধিস্থা, ক'ত যাবলৈ ওলাইছা তুমি? ক'ত যাবা তুমি এতিয়া? আই একো নাজানো ছোৱালী, এইফালে চোৱা, ইধৰ। ক'ত যাবা তুমি? আমি ক'ত যাম জানানে? ফেঞ্চি আহিম আৰু ভিৰ নাথাকিব, তেনেকুৱাতো কেতিয়াও হ'বই নোৱাৰে। গতিকে ফ্ৰেণ্ডছ, আহি আছোঁ ভিৰ ফালি আৰু এয়া বাপেক জীয়েকে হাতত ধৰা ধৰিকে খোজকাঢ়ি গৈ আছে। মৰম লাগিছে ন ফ্ৰেণ্ডছ? আৰু মনটো আজি বৰ ফূৰ্তি লাগি আছে, কাৰণ মই আজি পচন্দৰ ড্ৰেছ কিনিম। আৰু চাওচোন, পূজাটো ওচৰতে আহি পাইছেহিয়ে পূজা, গতিকে মন পচন্দৰ মিলিলে বহুত শ্বপিং কৰিম আজি। এই বন্ধই কৰিলে নেকি? বুঢ়ে কি খাইছা? বুঢ়ে একো খাবলৈ পোৱা নাই। এইটো কি পনীৰ হেৰিটো? এইটো পনীৰ আইটেমটো এইটো? কি খাই আছা? কথাই নকবা হা, তুমিতো আৰু কথাই নকবা। কিয়? মানে ইমান দেৰিকৈ আহিছে, মোৰ বজাৰ চজাৰ চব দোকান বন্ধ হৈ গৈছে। ইচ্ছা কৰি জানি বুজি কৰিছে, এইবোৰ খানা এইবোৰ হ'লে খানা খাবলৈ আহিছা তুমি। ভিৰৰ মাজত দেৰিকৈ আহি ভাল লাগেতো। চোৱা ফ্ৰেণ্ডছ, এইবোৰ গোটেইখিনি পেকিং কৰাই লৈছে। জানি বুজি ব'লা, অকণমান দেৰি। মই একো কোৱা নাই, নিজৰ পচন্দৰ বাৰু ঠিকে আছে। একো নাই, আজি ফ্ৰীলি এনজয় কৰা। আজি খাওঁ বুলিয়ে ভাবি লোৱা, আজি শ্বপিং বাদ দিয়া আৰু। ড্ৰেছ কিনিবলৈ নোপোৱাৰ কাৰণে কি তুমি ইটো ওচৰ সিটো খাই থাকিবা নি এতিয়া? তাৰমানে হা, এতিয়া কি খাবা? চেচেই মানে হয় নেকি? বন্ধই হৈ গ'ল এতিয়া ৰ'জ ফালুদা। আচ্ছা ঠিক আছে, অ'কে এনজয়। এইফালে কি হ'ল? তুমি কি খাবা? তুমিতো খায়ে আছা, তুমিও কি খাবা? মোৰ ফেভৰেট বস্তু চাট হয়, চাট খাই বহুত ভাল পাওঁ, তো সেইকাৰণে চাট খাই আছোঁ। তোমালোকে কিবা খাই আছানে? আৰু
বুদ্ধিষ্টাই কান্দি কান্দি খাই আছে দেখোন কি হৈছে নাখাওঁ কিবা ঠিক আছে তুমি বেলেগ কিবা খাবা হ'ব বেলেগ খাবা বেলেগ খাবা হাত ধুৱাই দিয়া তাইক হাত ধুৱাই চ' গাইজ 21 days চেলেঞ্জ মিছেছে মই ধেমালিকৈ 21 days চেলেঞ্জ কৰিবলৈ ল'লোঁ ৰাতিপুৱা সোনকালে শুই উঠাৰ আমাৰ 21 days চেলেঞ্জ কৰোঁতে 40-45 দিন লাগি গ'ল কিন্তু কোনো কথা নাই আজি আমি কমপ্লিট কৰিবলৈ পাই নিজকে বহুত এনাৰ্জেটিক ফিল কৰিছোঁ বহুত মটিভেটেড ফিল কৰিছোঁ চ' এনেকৈ লাইফ চলি থাকিব সদায় পজিটিভ চিন্তাৰে চলিলে লাইফতো পজিটিভিটিয়ে ভৰি পৰিব বুলি আশা কৰিব পাৰি নহয়নে গাইজ তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ আহি আছোঁ আমি তোমালোকৰ মাজত এনেকৈ পজিটিভ ভাইবছ লৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সদায় হাঁহি ফূৰ্তিৰে জীৱনৰ বাটত আগুৱাই যোৱা অ'কে গাইজ বাই বাই